Hey guys, good morning. Guys, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, বৰষুণ। Guys, আমি যিটো ৰুমত আছিলোঁ, এতিয়া আছিলে চিংগুল ৰুম। বেলকনিটো আছে। এনেকৈ বেলকনি চাব পাৰে। ধুনীয়া একদম 1,000 টকাত ৰুম আৰু চিংগুল ৰুম ধুনীয়া লেট্ৰিন বাথৰুম। আহে আপোনালোকে আহিব পাৰে, ইয়াত ৰুম বুক কৰিব পাৰে। মই কণ্টেক্ট নাম্বাৰ দি দিম। গাইজ ইয়াৰপৰা ধুই লৈছোঁ আৰু কেনেকৈ গাড়ী পূৰা বৰষুণ বতৰ, মানে বৰষুণ দি আছে। ৰুম চব ইয়াত ৰুম আছে। গাইজ বহুত 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 ধুনীয়া, মানে সেইটো কৈছোঁ। বেক ৱেলকাম টু জোনাই গাইজ। মই আপোনালোকে ডিছক্ৰিপশ্যনত দি দিম, লিংক দি দিম তলত। যদি আপোনালোকে জোনাই আহে, একদম মানে ছিংগল ৰুম 1,000ত পাই যাব আপোনালোকে। 1,000 ছিংগল ৰুম আৰু ডাবল বেডৰুম বহুত ধুনীয়া ধুনীয়া। 2,000 ডাবল, একদম বহুত বহুত ধুনীয়া ৰুম। বিল্ডিংটো বহুত চাফ চিকুণকৈ ৰাখিছে, বহুত চাফা। আগত যিটো দেখিছিলোঁ, কিন্তু ইমান এইটো নাছিলে, চাফা নাছিলে, ইমান এইটো নাছিলে। কিন্তু এইটো লজ বহুত ধুনীয়া, মানে চাফা চিকুণ, মজা। গাইজ আমাৰ গাড়ী ইফালে আছে, আমি অকণ পিছত ওলাবলৈ চেষ্টা কৰিম। কেনেকৈ পৰা বৰষুণ দি আছে, সেইকাৰণে অকণমান ৰখি আছোঁ, মানে কাম হোৱা নাই ন বৰ্তমান, সেইকাৰণে ৰখি আছোঁ। গাড়ী ইফালে আছে, আমাৰ গাড়ী দেখিছোঁ নাই, একদম ৰিয়েল হয়, ৰিয়েল চব ৰিয়েল। মই প্লাষ্টিক লৈ গৈছিলোঁ, ৰিয়েল হয়। চাওক গাইজ, কি কি গছৰ এই নামবিলাক মই নাজানো বাৰু ইমান। আপোনালোকে জানে কমেণ্ট বক্সত জনাব। মই কিন্তু এই নামবিলাক নাজানো, একো এটাৰো নাম নাজানো। চাওক না গাইজ, গাইজ চাওক, এইটো কি হয়? অসম অসম ছাত্ৰ জাপি, অসমীয়াৰ মান অপমান স্বাভিমান চব আছে তাত। গাইজ চবত পাব আপোনালোকে, ইয়াত আছে। মই কৈছোঁ নহয়, বহুত ধুনীয়া, বহুত ধুনীয়া, বহুত ধুনীয়া। এইবিলাকে ডাবল ৰুম। চাওক গাইজ, চাওক না গাইজ, এইটো গছ মাটিত থাকে কিন্তু বিল্ডিঙৰ ওপৰত আছে। গাইজ খ্ৰীষ্টমাছ গছ, এনেকে ইয়াতে আছে। জোনাইৰ একদম মাছমজিয়া টাউনৰ মাজত আছে এইখন হোটেল, মানে লজ, এখন লজ একদম টাউনৰ মাজত আছে। চাব পাৰে আপোনালোকে, একদম লজ টাউনৰ মাজত আছে। যদি আহে আপোনালোকৰ ইয়াত আহিব পাৰে, আপোনাৰ ৰাতি থাকিলে ইয়াত 1 নাইট থাকিব পাৰে লজত। মই আপোনাক লিংক দি দিম, মানে ইয়াৰ পৰা লৈ লিংক দি দিম। এইটো হৈছে আপোনাৰ কাউণ্টাৰ। চেকআউটটো টাইম বোলে দেখিছেনে, 12টা বজাত, দিনৰ 12টা বজাত চেকআউট হ'ব, ৰাতি আহিব পাৰিব। মই লিংক দি দিম আপোনালোকক তলত, তাত এইটো লৈ পেলাই আপোনালোকে যদি জোনাইত আহে, আহিলে আপোনালোকে ইয়াত মানে থাকিব পাৰিব। আৰু ইয়াত ৰুম চুম একদম কম দামৰ ৰুম পায়, বহুত ধুনীয়া ৰুম। মই ৰুম দেখুৱালে আপোনালোকে, আমাৰ ৰুমটো একদম ছিংগুল বেড, বহুত ধুনীয়া, শ্লিকা আছে গাইজ। চব হ'ব। এইটো হৈছে দাদা, ইয়াৰ কি ক'ম আৰু, মেনেজাৰ মালিক চব দাদাৰে হয়। চব দাদা আৰু ইয়াত দাদাই চাই গোটেইকেইটা। আমি অকণমান পিছত মানে চেকআউট কৰিম, আমাৰ কামটো হোৱা নাই এতিয়ালৈকে। ধেমাজি ডিষ্ট্ৰিক্ট পৰে না, জোনাইটো ধেমাজি আছাম, সেইফালে লিখা আছে। আপোনালোকে যদি আহে, গাইজ দিছ ইজ জোনাই চহৰ, মানে জোনাই টাউনটো। আমি একদম মাজত আছোঁ। বিল্ডিঙৰ ওপৰৰ পৰা কেনেকুৱা লাগে গাইজ, চাওক। চব প্ৰাকৃতিক, গছেৰে ভৰপূৰ, ঠাই, কি ক'ম আৰু। গাইজ চাওক না, গাইজ চাওক, 360 ডিগ্ৰী বুলি ক'ব লাগিব এতিয়া এইটো। গাইজ চাওক,
জোনাই চহৰ জোনাই ৱেলকাম টু জোনাই চহৰ এনেকুৱা ভৰপূৰ গছ গছনিৰে ভৰপূৰ হৈ আছে ইয়াত গাইজ বৰ্তমান আমি এতিয়া গৈ আছোঁগৈ আৰু নিজৰ জেগালৈ গৈ আছোঁগৈ আৰু ইয়াৰ পৰা বাই বাইটো জনাই দিম আৰু এতিয়া অকণমান ইয়াতে থাকিম মানে কি এইখন গ'ল আহিছোঁ লগ কৰিবলৈ দাদাই আমি অকণ ৰখি আছোঁ আগলৈ যাওঁ তাৰপিছত লেটছ গো বৰ হৈ গৈছোঁ কৌটলৈ আহিছিলোঁ জনাই কৌট এতিয়া মই অকণ বেলেগ জেগাত আছোঁ একেবাৰে বৰিং হৈ গ'লোঁ বহি বৰিং হৈ গ'ল সেইকাৰণে মই অকণ ওলাই আহিছোঁ মানে আৰু অকণ ওলাই আহিছোঁ বাকী কৌটত আছোঁ কৌটৰ কাম আছিলে কেইটামান কৰি আছোঁ আৰু বাকী তাৰপিছত যামগৈ গাইজ এইফালে এতিয়া ৰোহনী বতাৰ পূৰা ট্ৰেক্টৰ হাল বাই আছে পূৰা ট্ৰেক্টৰ পূৰা হাল বাই আছে এণ্ড আমি অকণমান কৌটৰ কাম কৰি পেলাই আহিলোঁগৈ আৰু তাৰপিছত এই পাহাৰ ওচৰতে क्या कर रही हो मैं इसको पेंसिल की छड़ी से तुम दो ऐसा कौन सा क्लास में है मैं क्लास 2 तुम अरे चुप गए क्यों शर्माओ मत तुम कितना क्लास 2 सेम तू नहीं तुम 1 है हम 3 है हम 3 है ये मैं 2 बोलने से ये 2 बोलता है तुम 1 तो मैं 2 है और यहाँ है हम है कि नहीं अरे करके दिखाओ जो देखिएगा कोयलर केजी दिखा केजी 280 900 ini komo tadi शेलारा खाना guys এই আমাৰ মিচিং ঘৰ আনবা গিছানে তেলাম জাঞ্জি janji তো পে sebena sahabate jona sahabi dokha khana ar majuli disi borati jang deorati luhide sob pase mang majuli ar bokena mo dopor nam ni sa ओकोएंगे doi kara pe banama pe kafi गाइस आई डोंट नो क्या सब्जी है लेकिन seko dugang kumao bogi bi na hoy खाने के बाद तो बताऊंगा गाइस खाना साना खाई दिलो बर्तमान खाना वाना खा के खत्म हो गया अभी खाना बहुत बढ़िया था मतलब बहुत धुनिया खाना बनाई दिसले घर माने बिलाक बहुत धन्यवाद कांगन गाय मकल गुड नाइट टुमरो अगेन गुड नाइट